নমস্কাৰ এক্সাম পইণ্টলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে মোগল সাম্ৰাজ্যৰ ওপৰত তৃতীয়টো পাৰ্ট লৈ আহিছোঁ। আগৰ ভিডিঅ' দুটাত বাবৰৰ পৰা আকবৰলৈকে যিমানখিনি সম্ভাৱ্য টপিক আছিলে সকলোকে ডিছকাশ্যন কৰিছিলোঁ আৰু আজিৰ ভিডিঅ'টোৰ জৰিয়তে জাহাংগীৰৰ পৰা ঔৰংজেবলৈকে যিমানখিনি ইম্পৰ্টেণ্ট ফেক্ট আছে সকলোখিনিকে ডিছকাশ্যন কৰা হৈছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। কুৱেশ্যন নম্বৰ 1, আকবৰৰ উত্তৰাধিকাৰী কোন আছিল? ইয়াৰে উত্তৰটো হ'ব জাহাংগীৰ। জাহাংগীৰৰ ল'ৰালিকালৰ নাম আছিলে সেলিম। তেওঁক এই নামেৰে নামাকৰণ কৰিছিলে চুফি চেইন শ্বেইখ সেলিম ক্ৰেষ্টৰ নামৰ পৰা। যিহেতু আকবৰৰ বহুদিন ধৰি সন্তান নাছিলে, তেওঁ শ্বেইখ সেলিম ক্ৰেষ্টৰ ওচৰত আৰাধনাৰ কাৰণে গৈছিলে আৰু পিছত জাহাংগীৰ জন্ম হোৱা হেতুকে তেওঁৰ নামেৰে নামাকৰণ কৰিছিলে। কুৱেশ্যন নম্বৰ 2, কোনে শিখসকলৰ গুৰু অৰ্জুনদেৱক শাস্তি দিছিল? ইয়াৰে উত্তৰটো হ'ব জাহাংগীৰ। গুৰু অৰ্জুনদেৱ আছিলে শিখসকলৰ পঞ্চম গুৰু। তেওঁ আদিগ্ৰন্থখন ৰচনা কৰিছিলে আৰু ইয়াৰ উপৰিও তেওঁৰ সময়তেই অমৃতসৰত গল্ডেন টেম্পলটো নিৰ্মাণ কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 3, কোনে তুজুকি জাহাংগীৰ বা জাহাংগীৰৰ আত্মজীৱনীখন লিখিছিল? ইয়াৰে উত্তৰটো হ'ব জাহাংগীৰ, অৰ্থাৎ জাহাংগীৰে তেওঁৰ আত্মজীৱনীখন পাৰ্চিয়ান ভাষাত লিখিছিল। কুৱেশ্যন নম্বৰ 4, জাহাংগীৰৰ ৰাজসভালৈ অহা ব্ৰিটিছৰ ব্যক্তিকেইজন কোন আছিল? ইয়াৰে উত্তৰটো হ'ব কেপ্টেইন হকিন্স। তেওঁ আহিছিলে 1608 আৰু ছাৰ থমাছ ৰাও তেওঁ আহিছিলে 1615। কুৱেশ্যন নম্বৰ 5, জাহাংগীৰৰ উত্তৰাধিকাৰী কোন আছিল? ইয়াৰে উত্তৰটো হ'ব শ্বাহজাহান। তেওঁৰ ল'ৰালিকাৰ নাম আছিলে খুৰাম আৰু তেওঁৰ পিৰিয়ডটোক গল্ডেন পিৰিয়ড অফ বিল্ডিংছ বুলি কোৱা হয়, যিহেতু তেওঁৰ দিনতে বহুতো বিল্ডিংছবিলাক নিৰ্মাণ কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 6, কোনজন মোগল সম্ৰাটৰ দিনত তাজমহল নিৰ্মাণ কৰা হৈছিল? ইয়াৰে উত্তৰটো হ'ব শ্বাহজাহান। শ্বাহজাহানে তেওঁৰ পত্নী মমতাজৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰিছিল। ইয়াক মমতাজ মহল বুলিও জনা যায় আৰু এই তাজমহল কমপ্লিট কৰিবলৈ 22 বছৰ সময় লাগিছিলে। ইয়াৰ মেইন আৰ্কিটেক্ট আছিলে উস্তাদ আহমদ লাহৰী আৰু ইছমাইল এফিনিড। কুৱেশ্যন নম্বৰ 7, শ্বাহজাহানে নিৰ্মাণ কৰা চহৰখনৰ নাম কি আছিল? ইয়াৰে উত্তৰটো হ'ব শ্বাহজাহানবাদ আৰু এই শ্বাহজাহানবাদ দিল্লীত নিৰ্মাণ কৰা হৈছিল। শ্বাহজাহানৰ নিৰ্মাণ কাৰ্যসমূহৰ ভিতৰত উল্লেখযোগ্য আছে ময়ূৰ সিংহাসন বা টাকি টাউচ। ইয়াক ৰেড ফৰ্টত প্ৰতিষ্ঠা কৰা হৈছিলে। নাদিৰ শ্বাহে যেতিয়া ভাৰতবৰ্ষ আক্ৰমণ কৰে তেতিয়া তেওঁ নিজৰ লগত এই ময়ূৰ সিংহাসন লৈ যায় আৰু নাদিৰ শ্বাহে যেতিয়া ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল তেতিয়া মোগলৰ ৰজা আছিলে মহম্মদ শ্বাহ। দিল্লীত অৱস্থিত ৰেড ফৰ্ট বা লালকিল্লাৰ নিৰ্মাণ কাৰ্য শ্বাহজাহানৰ দিনতে আৰম্ভ কৰা হৈছিলে। ইয়াৰ মেইন আৰ্কিটেক্ট আছিলে উস্তাদ আহমদ লাহৰী। যিহেতু তেওঁৰ কেপিটেল অৰ্থাৎ ৰাজধানী আগ্ৰাৰ পৰা দিল্লীলৈ শ্বিফটেড কৰাৰ পৰিকল্পনা কৰিছিলে আৰু সেই হেতুকে তেওঁ লালকিল্লা নিৰ্মাণ কৰিছিল। নেক্সট ইম্পৰ্টেণ্ট বিল্ডিংটো হৈছে নাগিনা মছজিদ। ইয়াক জুৱেল মস্ক বা জেম মস্ক বুলিও জনা যায়। ই অৱস্থিত আগ্ৰাত। মতি মছজিদ লাহোৰ ফৰ্টত অৱস্থিত আৰু দিল্লীত অৱস্থিত জামা মছজিদটো শ্বাহজাহানৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। শ্বাহজাহানৰ পুত্ৰ ঔৰংজেবে শ্বাহজাহানক বন্দী কৰি ৰাখিছিলে আৰু তেওঁৰ অৱশেষত মৃত্যু হৈছিলে 1658 চনত। তেওঁৰ মৃত্যুৰ পিছত তেওঁক সমাধি কৰা হৈছিলে মমতাজ মহলত, অৰ্থাৎ তেওঁৰ পত্নী মমতাজৰ সমাধিৰ লগত। কুৱেশ্যন নম্বৰ 8, শ্বাহজাহানৰ উত্তৰাধিকাৰী কোন আছিল? ইয়াৰে উত্তৰটো হ'ব ঔৰংজেব। যিহেতু শ্বাহজাহানৰ 4জন পুত্ৰ আছিলে আৰু 4জন পুত্ৰৰ দাৰাচিকো আছিলে একেবাৰে ডাঙৰ আৰু সেই হেতুকে তেওঁক সিংহাসন গ্ৰহণ কৰিবলৈ নিৰ্বাচন কৰা হৈছিলে। ঔৰংজেবে দাৰাচিকক পৰাজয় কৰি তেওঁ নিজে সিংহাসনত বহিছিল। ঔৰংজেবে দুবাৰ তেওঁৰ কৰ'নেশ্যন চেৰিমনি পাতিছিলে। প্ৰথমবাৰ 1658 চনৰ শ্বাহজাহানৰ মৃত্যুৰ পিছত আৰু ছেকেণ্ড টাইম 1659 চনত তেওঁৰ ভাইক দাৰাচিকক পৰাজয় কৰি দ্বিতীয়বাৰ ৰেড ফৰ্টত কৰ'নেশ্যন চেৰিমনি পাতিছিল। এয়া আছিল একমাত্ৰ সম্ৰাট যি দুবাৰ কৰ'নেশ্যন চেৰিমনি পাতিছিল। কুৱেশ্যন নম্বৰ 10, কোনজন মোগল সম্ৰাটে তুলাদান প্ৰথা উঠাই লৈছিল? ইয়াৰে উত্তৰটো হ'ব ঔৰংজেব। অন্যহাতে আকবৰৰ দিনত এই তুলাদান প্ৰথা প্ৰৱৰ্তন কৰা হৈছিলে। এই তুলাদান প্ৰথা অনুসৰি এখন তুলাচনীত এফালে ৰজাজনক বহোৱা হয় আৰু অন্যফালে তেওঁৰ ওজনত যিমানখিনি ধন সোণ উঠিব আৰু সেই গোটেইখিনিকে জনসাধাৰণৰ মাজত ভগাই দিয়া হয়। ইয়াৰ উপৰিও ঔৰংজেবৰ দিনতেই মোগল কোৰ্টৰ পৰা মিউজিচিয়ানসকলক টাৰ্মিনেট কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 11, জিজিয়া কৰ কোনে পুনৰ প্ৰচাৰ কৰিছিল? ইয়াৰে উত্তৰটো হ'ব ঔৰংজেব। আকবৰৰ দিনত জিজিয়া কৰ এবলিছ কৰা হৈছিলে। অন্যহাতে প্ৰথম জিজিয়া কৰ ভাৰতবৰ্ষত প্ৰচাৰ কৰিছিলে কুতুবুদ্দিন আইবাকে। ঔৰংজেবৰ ইম্পৰ্টেণ্ট বিল্ডিঙৰ ভিতৰত বিবি কি মকবৰা হৈছে ইম্পৰ্টেণ্ট। ইয়াক নিৰ্মাণ কৰা হৈছিলে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত।
ইয়াক ব্লেক তাজমহল বুলিও কোৱা হয় কিয়নো ইয়াক নিৰ্মাণ কৰা হৈছিলে তেওঁৰ পত্নী দিলৰাজ বানু বেগমৰ স্মৃতিত আৰু ই দেখিবলৈ তাজমহলৰ দৰে প্ৰায় একেই হয় ঔৰংজেবৰ দিনতেই শিখ গুৰু টেগ বাহাদুৰক হত্যা কৰা হৈছিলে ঔৰংজেবৰ সমাধিস্থল অৱস্থিত ঔৰংগাবাদত ঔৰংজেবৰ মৃত্যুৰ পিছত মোগল সাম্ৰাজ্যৰ পতনৰ দিশে আৰম্ভ হ'ল যিহেতু তেওঁৰ পিছত ৰজাকেইজন ইমান শক্তিশালী নাছিলে আৰু ভাৰতবৰ্ষত 1858 চনৰ চিপাহী বিদ্ৰোহৰ পিছতেই মোগলৰ শাসন একেবাৰে সমাপ্ত হয় আৰু ইয়াৰ শেষৰ ৰজা আছিলে বাহাদুৰ শ্বাহ দ্বিতীয় ইমানেই আছিল আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ